সেইটোৱে আশা কৰিছোঁ যে আমাৰ ছবিখন সকলোৱে দলে বলে গৈ চাওকে যিদৰে দাদা আপুনি বলিউডতো কৰিছে কোনকেইখন ছবিত কৰিছে ক'বলৈ আমাৰ দৰ্শকে তেতিয়া চাব গোলাঘাটৰ পৰাই অসমৰ চিনেমাৰ আন্দোলনটো আৰম্ভ কৰোঁ বুলিও জানে ব্ৰকলেন বয় বুলি জানে কিন্তু আপোনাক চিনাকি ভাওনা জগতৰ পৰা দিছে মই নিত্য নিৰঞ্জন বাই স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেললৈ মানে মোৰ ভিডিঅ' কৰি হাত বিষাই গৈছে আজি মানে কি ভাওনা প্ৰতিযোগিতাৰ লাষ্টৰ তথা অন্তিমটো দিন আছিল মুকলিবা আছিলতো আৰু মুকলিবাত বিভিন্ন ধৰণৰ অনুষ্ঠান হ'ল কৃষ্ণ নৃত্য নাছিলে জুপি আমাৰ স্থানীয় ছোৱালীয়ে জুপিয়ে কৃষ্ণ নৃত্য নাছিলে আৰু সৰু কণ ল'ৰা ছোৱালীকেইটা কৃষ্ণ নৃত্য নাছিলে সেইখিনি আপোনালোকৰ ভিডিঅ' ব্লগত পাব আৰু দুটা খণ্ড বনাবলগীয়া আৰু ইটো খণ্ড আপোনালোকে মই আগৰ ভিডিঅ'টো চাব বহুত ইণ্টাৰেষ্টিং ব্লগ হৈছিলে এইটো ইণ্টাৰভিউ এটা হৈছিলে আজি এতিয়া দেখাবলৈ লৈছোঁ আপোনালোকক ভাওনা দেখাম আৰু আমাৰ ইয়াত কাকডোঙালৈ গৰিমা বাইদেউ আহিলে গৰিমা বাইদেউনো কি ক'লে কিয় আহিলে ভাওনা প্ৰতিযোগিতাৰ মঞ্চত গৰিমা বাইদেউ জাহানাৰা বাইদেউ আৰু বলিউডত অভিনয় কৰা খ্যাতিসম্পন্ন অভিনেতা আহিলে অভিনেতাজনে কি ক'লে সকলো দেখাম চাব কাকডোঙাত প্ৰথমবাৰৰ কাৰণে কোনোবা একেলগে কেইবাজনো অভিনেতা আহিলে সেইখিনি অভিনেতা কিয় আহিলে আপোনালোকে পাব আৰু ভিডিঅ'টো আগলৈ লৈ গৈছে আপোনালোকে দেখিছে এইফালে গায়ন চলি আছে ভাল লাগিব আজি ব্লগটোত আপোনালোকক প্ৰতিযোগিতাত কোনে কোনে পুৰস্কাৰ পালে সেইখিনি দেখাম বাকী কলা কৌশলীসকলৰ লগত কথোপকথন দেখাম বাকী এজন দাদাই অভিনয়ৰ যিখিনি কলা কৌশলীৰ বিষয়ে তেওঁ ক'লে সেইখিনি দেখাম আপোনালোকে চাব ভাল পাব আৰু দাদাই দুটা সংলাপ ক'লে খুব সুন্দৰ সংলাপ সেই সংলাপো পাব আপোনালোকে চাব খুব ভাল পাব ব্লগটো আজি এনেদৰে আৰম্ভ কৰিছোঁ আজি মানে আগৰ ভিডিঅ'টো আপোনালোকে দেখিছে আৰম্ভ কৰিলোৱেই এতিয়া ভিডিঅ'টো আৰম্ভ কৰিছোঁ আপোনালোকে চাব ভাল পাব ঠিক আছে ভিডিঅ'ত দেখাই গৈছে আপোনালোকে চাই দিয়ক বন্ধু বান্ধৱীসকল আপোনালোকে মুকলিবাৰ আৰম্ভ হৈ গৈছে মুকলিবাৰ আৰম্ভণিতে আমাৰ কৃষ্ণ নৃত্য নাছিলে অকণমানি ল'ৰা ছোৱালীক মানে তোমালোকে ক'ৰ পৰা আহিছা কোনে শিকালে না কোনে শিকাইছে তাৰ নাম দীপেন কাকৰিছা বঢ়িয়া তুমি লৈছিলা কিহত আছা তুমি খুব ধুনীয়া নাছিলে অকণমানি কৃষ্ণ কি নাম তোমাৰ কিহত পঢ়িছা কৃষ্ণ নৃত্য কোনে নাচিবলৈ শিকালে ধুনীয়া নাছিলা দেই হাই কৰি দিয়া আকৌ হাই কৰি দিয়া ধুনীয়া হ'ব ঠিক আছে দেখালোঁ এওঁলোকে নাছিলে এওঁলোকৰ ক্লিপ দি দিম আমাৰ ৰাইজে দেখিব হ'লগৈ ন এওঁ নাছিলে কি নাম তোমাৰ নমস্কাৰ মোৰ নাম শ্ৰীমতী অভিপ্ৰিয়া তোমাৰ নাম নমস্কাৰ মোৰ নাম শ্ৰীমান গগৈ বন্ধু বান্ধৱীসকল দেখিছে আমাৰ এতিয়া ভাওনা আজি প্ৰদৰ্শনী আৰম্ভ হৈ আছে চাকি জ্বলাই আছে নে কি কাম পাইছে চাকি জ্বলি আছে নে ৰাইজ আহি আছে এওঁ ফালেও উলিয়াবলৈ মাছখন খুলি দিয়া আকৌ মজা এইফালে যাম দেখাম এইফালে আমাৰ ইয়াত সুন্দৰ নৃত্য নাছিলে জুপি বুলি কয় কাকডোঙাই গৌৰৱ খুব সুন্দৰ ছোৱালী এজনী নৃত্য নাছিলে তাই ৰৈ আছে জুপি কি আছিলে তুমি কোৱা মই দশাবতাৰ নৃত্য নাচিছোঁ ইমান ধুনীয়া নাছিলে ক'ত শিকালে কোনে শিকাইছে মোক শ্ৰদ্ধাৰ বদন শইকীয়া ছাৰৰ পুত্ৰ শ্ৰীযুত প্ৰণৱ শইকীয়া ছাৰে শিকাইছে ক'ৰবাত কিবা মানে তুমি এইবোৰ ডিগ্ৰী বা ডিপ্ল'মা লৈ উঠিছা নেকি হয় মই ডিগ্ৰীটো কমপ্লিট কৰা নাই হ'ব আৰু 2টা পৰীক্ষা দিলে মোৰ ডিগ্ৰী কমপ্লিট আমাৰ কাকডোঙাৰ গৌৰৱ কেলৈ কৈছোঁ এওঁ ভিডিঅ' সৃষ্টিশীল নৃত্য কৃষ্ণ নৃত্য আৰু তুমি বিহু নৃত্যও নাইছা লেটেষ্ট কিবা ইউটিউবৰ ভিডিঅ'ত সাতোলাৰ পদধূলি সকলোৱে ইউটিউবত চাৰ্চ কৰিলে পাই যাব সাতোলাৰ পদধূলিত মই এক্টিং কৰিছোঁ সকলোৱে তোমাৰ সম্পূৰ্ণ চিনাকি দিয়া নামটো নমস্কাৰ মোৰ নাম শ্ৰীমতী জেপিতা বৰা মই বৰ্তমান 12 শ্ৰেণী পঢ়ি আছোঁ দেখাতে সৰু কিন্তু ছোৱালীজনী ডাঙৰ বাকী কোৱা হেৰি কেনেকুৱা লাগিলে আজি বহুত ভাল লাগিছে এনেকে ভাওনা কি নাচা মই আপোনাৰ দশাবতাৰ গোপী নৃত্য চালি নৃত্য কৃষ্ণ নৃত্য সকলোবোৰ চালি নৃত্য কোনটো চালি নৃত্য আপোনাৰ কোনখনক কয়
বুলি ক'লে আচলতে সত্ৰীয়া নৃত্য এটা ভাগেই হয়। চালি নৃত্যটো গোপী নৃত্যৰ দৰে বুলি কয়। আধুনিক নৃত্য নাচা নাই? সকলোৱে নাচো। তোমাৰ কিবা ইউটিউব চেনেল আছে নেকি? তেতিয়া ৰাইজে চাব পাৰিব তোমাৰ? নাই, বৰ্তমানলৈকে নাই, কিন্তু যোনে যোনে দি আছে চাব পাৰিব। আজি এই যিটো নাছিলে কৃষ্ণ নৃত্য, এই ভিডিঅ'ৰ লাষ্টত লগাই দিম, আপোনালোকে চাব কি সুন্দৰ নাছিলে। বাকী তোমাৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলো। ধন্যবাদ থাকিল দেই। বহুত বহুত ধন্যবাদ। বাপেক আছে, গৌৰৱ কৰা নাই ছোৱালীক লৈ? নমস্কাৰ কৰোঁ। ইমান ধুনীয়া নৃত্য নাটিকা কৰে, পঢ়া শুনাটো ভাল, আমি জানো। সম্পদটো কিন্তু ৰাইজৰ। মই প্ৰথমতে কৈছে কাকডোঙা গৌৰৱ। কাকডোঙা গৌৰৱ তাই এবাৰ বিচাৰতৰ লাষ্ট পৰীক্ষাটো দিব অহা বছৰ। ইতিমধ্যে আগৰকেইটা পৰীক্ষাত ফাৰ্ষ্ট ক্লাছ ডিষ্টিংশ্যন পাই গৈছে। গতিকে ৰাইজে মৰম কৰক, আশীৰ্বাদ কৰক। আৰু তাই সত্ৰীয়া, বিহু বা ঝুমুৰা অন্য সকলোখিনি নৃত্যতে আগবাঢ়ি গৈ আছে। ইতিমধ্যে তাইৰ অভিনীত ৰাইজৰ পদধূলি আৰু এইবছৰ আমি উলিয়াইছোঁ সাতলা পদূলি, বিহু ভিডিঅ'ত বিহুৱতী কৰিছে। আৰু মন হীৰা দৈ এটা আমি চং ইতিমধ্যে এৰি দিছোঁ। ধনেৰ একস্বত আপোনালোকে পাব আশা কৰিছোঁ। আৰু ৰাইজে যিহেতু অসমবাসীয়ে মৰম কৰিছে, পৰৱৰ্তী পৰ্যায়তো তেনেকৈ মৰম কৰিব, যাতে আমাৰ কাকডোঙাৰ পৰা আপোনালোকৰে ছোৱালীজনী আগবাঢ়ি যাব। সেইটোৱে মই যে ভিডিঅ'টোৰ মাজতে যে ছোৱালীজনীক উলিয়ালো, মই আপোনালোকক কৈ যে মই কাকডোঙাৰ গৌৰৱবিলাক দেখাই থাকোঁ। মই গৌৰৱ কৰোঁ যে এই কাকডোঙাৰ সেই অকণমানি ছোৱালীজনীয়ে বিভিন্ন ধৰণৰ ভিচিডি কেছেটত তেওঁ চিচিল নৃত্য হওক, কৃষ্ণ নৃত্য হওক, আধুনিক নৃত্য কৰি কাকডোঙাখনক চিনাকি কৰিছে। মই য'তে ত'তে গ'লেও কয় যে এইজনী কাকডোঙাৰ ছোৱালী, এই আমুকৰ ছোৱালী জুপি। এতিয়া আপোনাৰ এনেকুৱা হৈছে, এসময়লৈ মই এইটো বিচাৰোঁ, আপোনাৰ নামটো লৈ তাই চিনাকিটো হ'ব নালাগে, তাইৰ নামটো লৈ আপোনাৰ চিনাকিটো হোৱাটো মই বিচাৰোঁ, আৰু কাকডোঙাই বিচাৰোঁ। আমন্ত্ৰণ এটাও পাইছিলে দিল্লীলৈ, আমাৰ নৰ্থ ইষ্ট যিটো কালচাৰেল ফেষ্টিভেল হৈ আছে। কিন্তু যিহেতু পৰীক্ষা সমাগত মাত্ৰ 28 দিন আছে, গতিকে তাৰ কাৰণেতো উপস্থিত হ'ব নোৱাৰিলে। কিন্তু নিমন্ত্ৰণ এটা পাইছোঁ, সেইটো এটা গৌৰৱৰ অংশ বুলিয়ে ভাবিছোঁ। আগবাঢ়ি গৈছে ইয়াৰ পৰাই, আমাৰ গ্ৰাম্যাঞ্চলৰ পৰাই। আৰু ৰাইজে আশীষ কৰিলে নিশ্চয় আৰু পৰৱৰ্তী পূজাত আগবাঢ়ি যাব পাৰিব। আপোনালোকেও মৰম কৰিব। ধন্যবাদ থাকিল। আৰু এওঁ যিটো নৃত্য কৃষ্ণ নৃত্য কৰিলে, আপোনালোকে চাই ভয়ংকী প্ৰশংসা নকৰিলে নহ'ব। মইতো কৰিছোঁ মোৰ গাঁৱৰ কাৰণে, মোৰ গাঁও অঞ্চলৰ কাৰণে। আপোনালোকেও চাব এই কৃষ্ণ নৃত্যটো, মই ভিডিঅ'টো শেষত লগাই দিম। ঠিক আছে, আপোনালোকক ভিডিঅ' এতিয়া দেখুৱালোঁ, ব্লগ আকাৰে যাব, আপোনালোকক সাক্ষাৎকাৰ দেখালোঁ। আকৌ বাকী ভাওনাৰ যিজন নাৰদৰ যিখিনি কুকৰ্ম সেইখিনিও দেখাম। ইফালে মুকলি সভাত কোনে কোনে পুৰস্কাৰ দিলে সেইখিনিও পাম। আপোনালোকক কমপ্লিট ৰিজাল্ট দিম। আপোনালোকে ভিডিঅ'টো চাব, মনোৰঞ্জন পাব। আৰু অকল আমাৰ লগত আমাৰ গৌৰৱৰ কথা যে আমাৰ লগত দীনেশ গগৈ ছাৰ আছে, সদৌ গোলাঘাটৰ পৰা আহিছে। ছাৰ কেনেকুৱা লাগিলে? খুব ভাল লাগিল, খুব ভাল লাগিল। সুন্দৰ কাম হৈছে আৰু প্ৰশংসা নকৰি নোৱাৰি। খুব সুন্দৰকৈ পৰিচালনা হৈছে অনুষ্ঠানটো। আজি সভাখনত থাকি মই নিজকে ধন্যবাদ দিওঁ। ছাৰ, এই ভাওনা প্ৰতিযোগিতা আৰু এই ভাওনা প্ৰতিযোগিতাবিলাক বস্তুটো এটা আমাৰ এই কাকডোঙাখন আমাৰ অসমত কিমান দূৰ আগুৱাই নিছে? বিভিন্ন ঠাইত হৈছে ভাওনা এতিয়া যথেষ্ট পাতিব লৈছে। ভাল দিশো আছে আৰু কিছুমান দিশো আছে, কিন্তু হ'লেও এক প্ৰতিযোগিতামূলক হোৱাৰ পাছৰ পৰা ভাওনাত পৰম্পৰা ঐতিহ্য আছে সেইবিলাক আহিছে। মই এটা কথা সুধিব বিচাৰিছোঁ, হেনুজন ভাৱৰীয়াই ভাও কৰাৰ আগত তেওঁ মদ্যপান কৰি পেলাই মঞ্চত উঠে, সেইটো বিষয়ত তেনেকুৱা ধৰণৰ যদি কৰে অসমীয়া সমাজখন কি হ'ব? কালি ইতিমধ্যে আমাৰ ইয়াত তেনেকুৱা এটা হৈছিল। কোনো কাৰণে গ্ৰহণযোগ্য নহয়, সেইটো কোনো কাৰণে গ্ৰহণযোগ্য নহয়। ইয়াতে মদ্যপান সুৰাপানটো এনেও এইটো কোনো কাৰণতে গ্ৰহণযোগ্য নহয়। ইয়াত আহি পেলাই সুৰাপান কৰি ভাওনা কৰিবলৈ আহিব, সেইটো কোনো কাৰণতে মানি ল'ব পৰা নহয়। আৰু সেইসকলক মানুহে বয়কট কৰা উচিত আছে। ঠিক আছে, ধন্যবাদ। ছাৰৰ লগত কথা পাতি ভাল লাগিল। আৰু কাকডোঙা হৈ পেলাই আমি কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। ধন্যবাদ। ধন্যবাদ জ্ঞাপন কৰিলোঁ। আমাৰ লগত কৰ্ণৰ কলা কৌশলীয় দাদা আছে। দাদা কওক, চিনেমাখনৰ বিষয়ে অকণমান। এখন পাৰিবাৰিক ধৰ্মী ছবি, সকলোৰে লগত চাই বিৰাট ভাল পাব, অকলে চাই ভাল নাপাব। গতিকে আপোনালোকে দলে বলে আহক, চাওক, বহুতখিনি শিকিব পাৰিব, বহুতখিনি নিজৰ লগত ৰিলেট কৰিব পাৰিব। এখন ভাল মোৰ উদ্দেশ্য হৈছে যে আমি গোলাঘাটৰ যিখিনি গৌৰৱৰ বস্তু আছে, যিখিনি গৌৰৱ কৰিবলগীয়া কথা আছে, সেইখিনি প্ৰচাৰ কৰোঁ। আপুনি আমাৰ গোলাঘাটৰ গৌৰৱ, আমি গৌৰৱ কৰোঁ, আপুনি আমাৰ গোলাঘাটৰ। আপোনাৰ সঁচাকে ভাল লাগিছে। আৰু এইটো ভাল লাগিছে, গোলাঘাটত এতিয়া হল এটাও আহিছে। বহুত দিন কষ্টত হ'ল, গোলাঘাটৰ মানুহখিনি হল চাব নোপোৱা হৈ থাকিলে, হল নাই। এতিয়া যিহেতু হল আহিছে,
মাজতে বন্ধ হৈছে, আকৌ আৰম্ভ কৰিছে। গতিকে যাওক, আমাক সহায় কৰক, আহি চাওক, আপোনালোকে চালে আমি উৎসাহ পাওঁ, উৎসাহ পালে আমি আগুৱাই যাব পাৰিম, আৰু কাম কৰিব পাৰিম, আৰু ভাল কাম কৰিব পাৰিম। গোলাঘাটবাসীলে এটাই অনুৰোধ, যে অনুৰোধ চাওক আৰু দেখুৱাই গোলাঘাটৰ ৰাইজে চিনেমা চাই ভাল পায়। ধন্যবাদ থাকিল। আমাৰ লগত দাদা আছে, ভালে আছে? কেনেকুৱা লাগিছে কাকডোঙালৈ আহি পেলাই? খুব ভাল লাগিছে, খুব এটা ধুনীয়া পৰিৱেশ। মোৰতো মন গৈছিল মই যদি এই প্ৰতিযোগিতাত এজ এ দৰ্শক হিচাপে চাব পাৰিলোঁ খুবেই আনন্দিত হ'লো হয়। তাৰ স্বত্তেও মই এটা 5 মিনিটো যদি ইয়াত অতিবাহিত কৰিব পাৰিছোঁ, খুব ভাল লাগিছে। আৰু মই আশা কৰিম ইয়াৰে দৰ্শকে যাতে আমাৰ চিনেমাখন আঁকোৱালি লয়। চিনেমাখনৰ বিষয়ে আপোনাৰ মুখে অকণ কওক। মই ওম কেৰেক্টাৰ এটা প্লে' কৰিছোঁ, আৰু এইটো এটা এনেকুৱা কাহিনী, অনুৰাধা শৰ্মা পূজাৰীৰ এটা চুটি গল্পক লৈ এই চিনেমাখন বনোৱা হৈছে। আৰু এই যিবোৰ কেৰেক্টাৰ, এই প্ৰত্যেকটো ঘৰতে ৰিলেট কৰিব পৰা কেৰেক্টাৰ, প্ৰত্যেকটো পৰিবাৰতে এনেকুৱা ঘটনা হৈ আছে। গতিকে আমি চিনেমাখন চালে চবেই কানেক্ট কৰিব পাৰিম। গতিকে এটা এনেকুৱা ঘটনা যিটোৱে মানে সকলোকে এটা এণ্টাৰটেইনমেণ্টটো দিব, লগতে এটা ভাল মেছেজো দিব। দাদা আপুনি বলিউডতো কৰিছে, কোনকেইখন ছবিত কৰিছে ক'বলৈ আমাৰ দৰ্শকে তেতিয়া চাব। হয়, মই ৰিচেণ্টলি এখন চিনেমা কৰিছিলোঁ থাৰ্ছডে য়ামি গৌতমৰ লগত, হটষ্টাৰত আছে, আৰু ৱেলকাম হোম বুলি ছনী লিভত আছে, আৰু নেটফ্লিক্সত আছে মেডাম চিফ মিনিষ্টাৰ। ইয়াৰ আগতে মই কৰিছিলোঁ গব্বৰ ইজ বেক, তাৰপিছত কাৰুৱা বুলি এখন চিনেমা কৰিছোঁ, বদলাপুৰ বইজ বুলি চিনেমা এখন কৰিছোঁ, আৰু অসমীয়া চিনেমা অন্তৰী আৰু বিউটিফুল লাইফ। এইকেইখন মোৰ তিথি অসমীয়া। আমাৰ গৌৰৱ, কাকডোঙাৰ গৌৰৱ, আপুনি যে আহি পেলাই হয়। বলিউডত অভিনয় কৰিছে। আমাৰ অসমীয়াটো আপুনি অসমীয়া মনে প্ৰাণে আছে, কিন্তু বলিউডত যে স্থান পাইছে আমি অসমীয়াবাসী হৈ আপোনাক গৌৰৱ কৰোঁ। ধন্যবাদ, আপোনালোকৰ আশীৰ্বাদ এয়া সদায় ৰাখিব, যাতে মই আৰু ভাল ভাল কাম কৰি যাব পাৰোঁ, আৰু অসমৰ সৈতে ভাৰতৰ নাম আগুৱাই লৈ যাব পাৰোঁ। দাদা আপোনাৰ নামটো আমাৰ দৰ্শকক কৈ দিয়ক। মোৰ নামটো হৈছে বলোৰাম দাস। মই উজান বজাৰ জাহাজ ঘাটত থাকোঁ, গুৱাহাটীৰ ল'ৰা, লোকেল ল'ৰা। ঠিক আছে, ধন্যবাদ থাকিল। চেলুট এটা মাৰিব লাগিব।
স্থলীৰ পৰাই প্ৰমোশ্যন কৰিবলৈ আহি সদৌ গোলাঘাটবাসীক মই মোৰ আন্তৰিকতাপূৰ্বক ধন্যবাদ জনাইছোঁ আৰু শুভেচ্ছা জনাইছোঁ আৰু বিচাৰোঁ মই যে গোলাঘাটৰ পৰাই এই সংস্কৃতিবান অঞ্চল গোলাঘাটৰ পৰাই অসমৰ চিনেমাৰ আন্দোলনটো আৰম্ভ হওক। মানুহ চিনেমা চাবলৈ আহক, কিলদৌল ভাঙি মানুহে চিনেমা হল উপচি পৰক। আমাৰ অসমীয়া চিনেমা এটা উদ্যোগ হিচাপে গঢ় লৈ উঠাত আপোনালোকে সহায় কৰক। আৰু এটা কথা কওঁ বাইদেউ, আচলতে অসমীয়া চিনেমা চাবলৈ আমি অনুৰোধ কৰিবই নালাগে অসমীয়া মানুহক, হয় নহয়? আমি অসমীয়া চিনেমা চাবলৈ আমি অনুৰোধ কৰিবলৈ কোনো কথাই নাই, আমি অসমীয়া হিচাপে চাবই লাগিব। যদি আমিয়ে নাচাওঁ কোনে চাব, নহয়? কি কয় আপুনি? ভাল লাগিল কাকডোঙালৈ আহি। আগতে আমাৰ ইয়াত কাকডোঙাত অহা নাই কোনো কলাকাৰ, কিন্তু আমি কাকডোঙা হিচাপে গৌৰৱ কৰোঁ, আমি গোলাঘাটীয়া হিচাপে গৌৰৱ কৰোঁ। আপুনি আহিছে। বাইদেউ বাইদেউ আপুনি কওক এতিয়া দুআষাৰ ভালকৈ। মই খুবেই আনন্দিত হৈছোঁ ইয়ালৈ আহি পেলাই কাকডোঙা অঞ্চললৈ। মই প্ৰথমবাৰৰ বাবে আহিছোঁ আৰু তাতে এখন পবিত্ৰ মঞ্চ আমি আজি পালোঁ যে আমাৰ ছবিখনৰ কথা ক'বলৈ তেওঁলোকে সুযোগ দিলে। সমূহ উদ্যোক্তাসকললৈ মই ধন্যবাদ জনাইছোঁ, কাকডোঙাবাসীলৈ মই ধন্যবাদ জনাইছোঁ আৰু তেওঁলোকলৈ মোৰ এয়াই অনুৰোধ যে তেওঁলোকে যিদৰে কলা সংস্কৃতিৰ কাৰণে নিৰন্তৰ তেওঁলোকে নিজৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে, অসম শংকৰী সংস্কৃতিক তেওঁলোকে ধৰি ৰাখিছে। আজি এই ভাওনা লুপ্তপ্ৰায় সময়ত তেওঁলোকে সদৌ অসম ভিত্তিত এখন ভাওনা প্ৰতিযোগিতা অনুষ্ঠিত কৰিছে। তাতে তেওঁলোকে শতাধিক
যি শিল্পীসকল আছে, যিসকলে এতিয়ালৈকে ভালদৰে স্বীকৃতি পোৱা নাই, তেওঁলোককো স্বীকৃতি প্ৰদান কৰিছে। গতিকে তেনেকুৱা সংস্কৃতিপ্ৰাণ ৰাইজৰ মই ভাবোঁ অসমীয়া ছবি কৰিব আৰু তেওঁলোকে আমি কৰি যোৱা কামখিনিক তেওঁলোকে সদায় সাহস আৰু প্ৰেৰণা দি যাব আৰু অসমীয়া ছবিক জীয়াই ৰখাত তেওঁলোকে নিজৰ অৰিহণা সদায় যোগাই যাব। গতিকে সেইখিনি আহ্বান আমাৰ ছবিখনে চাওক আৰু আগলৈও আহি থকা ভাল অসমীয়া ছবিসমূহক তেওঁলোকে সদায় সহযোগিতা আগবঢ়াই যাওক, তাকে কামনা কৰিছোঁ। ধন্যবাদ থাকিল, ধন্যবাদ। ইতিমধ্যে বঁটা বিতৰণী হৈ আছে। কালি যিখন ৰাম পৰাজয় নাট আছে আৰু কলা কৌশলীসকল আছে, কেনেকুৱা লাগিছে পুৰস্কাৰ পাই? খুব ধুনীয়া লাগিছে। আপুনি কিবা লৈছিলে? কি মই মহাকাশ লৈছিলোঁ। কিহত পালে পুৰস্কাৰটো কৈ দিয়ক। আমি ৰাম পৰাজয় সীতা পাতাল গমন কৰিছিলোঁ। ইয়াত নাটভাগ উৎপল খনিকৰ দেৱে নাট্যকাৰ আৰু আমি দ্বিতীয় স্থান পাবলৈ সক্ষম হ'লোঁ আৰু অনুষ্ঠানখন খুব সুন্দৰভাৱে কৰিবলৈ পাই খুব ভাল লাগিলে আৰু ইয়াৰ মানুহখিনি খুব মৰমীয়াল, চবে সহযোগ কৰিছে, ভাল লাগিলে। ভাল লাগিল, থেংক ইউ। বাকী কালি আপোনালোক কথা পাতিলোঁ, আজি আপুনি পুৰস্কাৰ ল'বলৈ আহিছে। এয়াই মই যে কৈছিলোঁ আপোনালোকৰ ভাওনাৰ যে এটা বিশেষত্ব আছে, প্ৰমাণ কৰি দিলে। ভাল লাগিছে। ইয়াতো আমি পুনৰবাৰ অৰুণোদয় সাংস্কৃতিক দ্বিতীয় শ্ৰেষ্ঠ দল হিচাপে স্থান লাভ কৰিছোঁ। আগলৈ আমি আৰু আশা কৰিম কাকডোঙাত আহিব লাগিব। আহিম, আকৌ আহিম। তাকে শুভেচ্ছা থাকিল, আমাৰ বহুত বহুত মৰম থাকিল কাকডোঙালৈ অহাৰ কাৰণে আপোনাক কৃতজ্ঞতা জ্ঞাপন কৰিম। ধন্যবাদ। ঠিক আছে, বাকী দাদা ভাল লাগিল? হয়, ভাল লাগিল। আপুনি কিবা লৈছিলে? মই নাই যোৱা। ঠিক আছে, কেনেকুৱা লাগিল কওক আহি পেলাই অনুষ্ঠান থাকিলে? বহুত ভাল লাগিলে। আয়োজক সমিতিকেও বহুত শুভেচ্ছা জ্ঞাপন কৰিছোঁ ইমান সুন্দৰ এটা অনুষ্ঠান আয়োজন কৰাৰ বাবে। ধন্যবাদ থাকিল। এই ভিডিঅ'টো মই ব্লগ আকাৰে বনাইছোঁ, মানে ৰাইজৰ এটা বাৰ্তা দিওঁ যে কাকডোঙাত এনেকুৱা এটা অনুষ্ঠান হ'ল, বাকী গোটেইখিনি ভৰাই দিওঁ। চাব এবাৰ চাব আপুনি। ইতিমধ্যে প্ৰথম শ্ৰেষ্ঠ দলৰ পৰিচালক ডাঙৰীয়া আছে। দাদা, প্ৰথম শ্ৰেষ্ঠ দল হোৱাৰ কাৰণে আমি প্ৰথমতে আপোনাক বহুত বহুত শুভেচ্ছা জনালোঁ। ধন্যবাদ। কেনেকুৱা লাগিছে? ভাল লাগিছে, ভাল লাগিছে। এই ৰাইজৰ সেৱাত আমি আহিছিলোঁ, ৰাইজৰ ওচৰত সেৱা ধৰা মানুহ। আমি ৰাইজৰ ইয়াৰ মৰম আপ্লুত হৈছোঁ আৰু সুন্দৰ এটা পৰিৱেশ আৰু এই পৰিৱেশৰ মাজতে আমি সকলোৰে সন্মুখত আজি পুৰস্কাৰ দি তুলিব সক্ষম হ'লোঁ। ল'ৰাখিনি অক্লান্ত কষ্ট চেষ্টাৰ ফলত আমি আজি সেই স্থান পাবলৈ সক্ষম হৈছোঁ। আগন্তুক দিনতো আশা কৰিছোঁ আপোনালোকৰ সহায় সহযোগিতা আমাক যেন কৃতাৰ্থ কৰে। ধন্যবাদ। আমাৰ ফালৰ পৰা শুভেচ্ছা থাকিল। আগন্তুক দিনত যাতে আৰু আপোনালোকৰ ফালৰ পৰা আৰু ভাল ভাল নতুন নতুন আমি নাটকত আপোনালোকক দেখা পাম। একেবাৰে আন্তৰিক ধন্যবাদ জনাইছোঁ। ঠিক আছে, ধন্যবাদ। এখন পুৰস্কাৰ দিছে ন? এইখন প্ৰথম পুৰস্কাৰ পোৱা যায়, এখন দিছে। কেনেকুৱা লাগিছে এখন ধৰি? ভাল লাগিছে। ভাল লাগিছে ন? আপোনাৰ কেনেকুৱা লাগিছে? ভাল লাগিছে, ভাল লাগিছে। এখন মান পত্ৰ ন? কষ্টৰ ফল বহুত। কষ্টৰ ফল মিঠাই এইটো প্ৰমাণ হৈছে। ধন্যবাদ। এটা ভিডিঅ' কৰিলোঁ, ভিডিঅ' নহৈলে দুৰ্ভাগ্যৰ খবৰ। আকৌ কৰিছোঁ, কওক কেনেকুৱা লাগিলে, কি কথা, সবিশেষ কওক। হয়, কাকডোঙালৈ আহি আমি বহুত ভাল লাগিলে। কাকডোঙা বাকী ৰাইজৰ সহায় সহযোগিতা অতিথি পৰায়ণত আমি নথৈ আনন্দিত। আপুনি কি লৈছিলে? চিনাকিটো দি দিলে আৰু ভাল হ'ব আমাৰ দৰ্শকে। আপুনিতো মেকআপত আছিলে, উইদাউট মেকআপত দেখাই নাই। হয়, মই নাজিৰা সংশোধনী শিল্পী সমাজ নাট বশিষ্ঠমণি চৰিত্ৰত অভিনয় কৰিছোঁ। বশিষ্ঠ কিন্তু খুব সুন্দৰ হৈছে। মই আমাৰ দৰ্শকক মোক ব্লগত এখেতৰ আহি দিয়া আছে। ঠিক আছে, ধন্যবাদ থাকিল। কাকডোঙালৈ আলহী খাব লাগিব। নিশ্চয় আহিম। আপোনালোকৰ নিমন্ত্ৰণ থাকিলে নিশ্চয় আহিম। নিমন্ত্ৰণ আহিবই লাগিব কাকডোঙালৈ। কাকডোঙালৈ আহিলে এবাৰ খালি আমাৰ ঘৰলৈ আহিব লাগিব দেই। ঠিক আছে, আহিব লাগিব খালি। ধন্যবাদ। মানে হেৰি হ'ল বন্ধু বান্ধৱীসকল মোৰ বাৰ বাৰ মানে মোবাইলত হেং মাৰিছে, ৰেকৰ্ডিং হোৱা নাই। আপোনালোকৰ নিচিনা নহয়তো, আপোনালোকৰ নিচিনা ছাবস্ক্ৰাইবাৰ হ'লে কেমেৰা আনি এই আৰু পুৰস্কাৰ পালোঁ। হাত বেষ্ট পাবলৈ সক্ষম হ'লোঁ। আমাৰ কানুকলা সংস্কৃতি নাট্যগোষ্ঠী দল, আমাৰ কানুগাঁৱৰ আৰু আমাৰ গোটেই ল'ৰাখিনি নতুনকৈ প্ৰচেষ্টা কৰি টিমটো গঠন কৰিছোঁ আৰু যাতে আগলৈ আৰু ভাল সেই আশা কৰিছোঁ। আশীৰ্বাদ দেখুৱাই দিয়ক। বৰ ধুনীয়া দেই। আমি কিন্তু আপোনালোকে অভিনয় কৰোঁতে কৈছে যে ৰাংগাদা অহাখনে পজিশ্যন ল'বই। কষ্ট কৰিছে ল'ৰাখিনিয়ে, ভাল হৈছে আৰু কি ক'ব। আৰু ইউটিউবত ভিডিঅ' বনাই থাকিব। আকৌ মাজে মাজে হেৰি দিছে ৰাইজে, ল'ৰা ছোৱালীবোৰে কৈছে ৰাংগাদে আজি ব্লকলেন বৰাই বোলে ভিডিঅ' নিদিয়া হ'ল। নাই দিব লাগিব। বাচ্চাপাতি জিন্দাবাদ আৰু বাচ্চাপাতি জিন্দাবাদ। ঠিক আছে, ধন্যবাদ। আপোনাৰ বঁটাটো চাম এতিয়া। বঁটাটো ক'তো বঁটাটো এইটো নাই। ধুনীয়া বঁটা। এইটো দিছে থাৰ্ড পুৰস্কাৰ নহয়? কেনেকুৱা লাগিছে? ভাল লাগিছে, ভাল লাগিছে। আপোনালোকে পুৰস্কাৰ লৈয়ে থাকে, ফাৰ্ষ্ট ছেকেণ্ড লৈয়ে থাকে, এইটো অভ্যাসে হৈ গৈছে। হয় নহয় বাৰু? ঠিক আছে, অৱশ্যে ৰাংগাদা পুৰস্কাৰটো লৈয়ে থাকে আপোনালোকে।
আজি সদায়তো লৈছে বুলি ক'ব পাৰি আৰু এটা কথা চাব আপোনালোকক মই পুৰস্কাৰ কি পাইছে নকওঁ কিন্তু ৰাইজে কিন্তু আপোনালোকক কিন্তু বহুত পুৰস্কাৰ দিছে তাকে ৰাইজৰ মনটোৱে মেইন বস্তু আপোনাৰ আজি পুৰস্কাৰ আজি আছে কাইলৈ এইখন এখন মই কাগজ বুলি কৈছো কিন্তু ৰাইজৰ মৰমটো অকল কাগজ নহয় সেইটোৱে আজি এইটো পাইছো সেইটো এটা বেলেগ কিন্তু ৰাইজৰ যোনটো মৰম সেইটোহে মেইন বস্তু সেইটোৱে মেইন বস্তু আমি সেইটোৱে বিচাৰোঁ আৰু আপুনি ৰাইজক সেইটো দিছে আৰু মৰম চেনেহবোৰ থাকিলে মানুহৰ আত্মীয়তা থাকিব মানে কি বেলেগ একো নাই আজি ভাওনা কৰিব বুজিছো বিভিন্ন মানুহৰ লগত চিনাকি হৈছো আজি মানে কি ক'ৰবাত বিপদ আপদ হ'লে যে আমুকৰ ইয়াতে দেই বিপদ হ'লে তাতে মানে আজি আপোনাৰ নাম অসমত জানে ৰাংগা বুলিও জানে ব্ৰকলেণ্ডবৰী বুলি জানে কিন্তু আপোনাক চিনাকি ভাওনা জগতৰ পৰা দিছে আপুনি কিন্তু শংকৰদেৱৰ আপুনি ক'বলৈ গ'লে প্ৰকৃত ভাওনা প্ৰচাৰ কৰি ফুৰিছে ক'বলৈ গ'লে অলপ সময় যিমান পাৰো চেষ্টা কৰিছো আৰু ভগৱানে কিবা তেজ থকালৈকে দেহা থকালৈকে ঠিক আছে ধন্যবাদ দেহাটো আছে ইমান মজবুত মানুহ আৰু ইমান মজবুত মানুহ দেহা নাই বুলি ক'লে নহ'ব আমাৰ নিচিনা কিনমিন মাখিটোৰ নিচিনা বেয়া নাই বাকী আৰু ভাল লাগিছে পাই মোক খোৱা হেপী কিন্তু আমি হেপী ঠিক আছে ধন্যবাদ মই জজাতি জৰাপাপ্তি পুৰু ৰাজ অভিষেকৰ ভিডিঅ' দিলোঁ ৰাইজে চালে খুব ভাল পালে আৰু সেই ভাওনাখনে কেইবাটাও পুৰস্কাৰ পাইছে প্ৰথমতে কি পুৰস্কাৰ পাইছে আপোনাৰ পাইছে আমাৰ পাইছে শ্ৰেষ্ঠ গায়ক শ্ৰেষ্ঠ নাৰী চৰিত্ৰ অনিষ্ঠা দ্বিতীয় শ্ৰেষ্ঠ পাৰ্শ্ব চৰিত্ৰ পুৰু আৰু বিচাৰকৰ বিশেষতা পাইছে দাসী আৰু দ্বিতীয় শ্ৰেষ্ঠ দল আপোনালোকৰ নাটখন কিন্তু চাই মই সেইদিনাখনি ব্লগতো কৈছিলোঁ ৰাইজে খৰমান ঘটাৰ পিছতো ৰাইজ উঠা নাছিলে কিন্তু তেতিয়াই ৰাইজে গম পাইছিলে যে নাটকখনে কিন্তু কিবা নহয় কিবা এটা পুৰস্কাৰ বিচাৰকৰ ফালৰ পৰা পাবই হয় নিশ্চয় নিশ্চয় আমি মানে ভাল ধৰণে ৰাইজে উপভোগ কৰিব পৰাকৈ মানে পৰিৱেশন কৰিবলৈ চেষ্টা কৰিছোঁ তথাপিতো আমাৰ দুজন মুখ্য চৰিত্ৰ নতুন মানে দুদিনতে মানে ইয়ালৈ আনিবলগীয়া হৈছে অংশগ্ৰহণ কৰিবৰ কাৰণে সেইটো কাৰণে নাটকত অকণমান হেৰি পৰিছে নহ'লে শ্ৰেষ্ঠতাটোৰ কাৰণে আমি আৰু আগবাঢ়িলোহেঁতেন শ্ৰেষ্ঠতা আপোনালোকৰ এখন মানপত্ৰই শ্ৰেষ্ঠতাটো প্ৰদান নকৰে কিন্তু ৰাইজে আপোনালোকক শ্ৰেষ্ঠতা দি দিলে হয় 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 সেইটোৱে ৰাইজৰ আশীৰ্বাদটোহে মেইন এই মানপত্ৰখন জাষ্ট এখন মই কাগজ বুলি ভাবোঁ কিন্তু ৰাইজৰ মৰম আৰু ৰাইজৰ কিন্তু বিচাৰটোৱে আচলতে মেইন হয় 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 ৰাইজৰ আশীৰ্বাদটো বা ৰাইজৰ যদি ভাল পায় সেইটোহে আমাক লাগে হয় 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 পুৰস্কাৰটোতকৈ সেইটোৱে আমাৰ প্ৰধান লক্ষ্য ঠিক আছে এইটো এইকেইটা পুৰস্কাৰ পাইছে একেলগে ঠিক আছে ভাল লাগিল দেই মই ব্লগ বনাই থাকোঁ আপোনালোকে কৰিলে বচন কিন্তু বৰ ধুনীয়া হ'লে কেনেকুৱা লাগিল ধন্যবাদ সকলোতকৈ ভাল লাগিলে ইয়ালৈ আহি প্ৰতিযোগিতা কৰিছোঁ কেইবা জেগাতো কৰিছোঁ কিন্তু ইয়াতো যথেষ্টখিনি ভাল লাগিলে মানুহৰ আদৰ মৰম চেনেহ যিমানখিনি পালোঁ আমাৰ ৰাইজেই ৰজাৰ নহয় জানো আমি সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ সকলোৱে যে আমাক মানে সুবিধা দিলে বাকী দাদাৰ ডাইলগ আছে মই ভাবিছিলোঁ যে পুলিচৰ নিচিনা ড্ৰেছতহে বেছি যুঁজ থাকে নেকি একেটা চিভিল ড্ৰেছতো যিটো যুঁজত ডাইলগ ক'লে সেই ডাইলগটো দৰ্শকৰ মাজলৈ আগবঢ়াই দিম চাব লাগিব কি খুব ভাল লাগিলে কিন্তু ধন্যবাদ আপোনালৈ অশেষ ধন্যবাদ মই যোৱাৰ আগতে এবাৰো নুসুধিলা কেনেছ মই মাতৃত্বৰ স্নেহে আহি মাথো কৈ গলা পুত্ৰ অতি শীঘ্ৰে দিব সঁচাকৈ মাতৃ আজি মোৰ জীৱন সাৰ্থক ভগৱান বিষ্ণুৰ নৰৱতাৰ শ্ৰীকৃষ্ণ আজি মোৰ বিপক্ষে আহা কৃষ্ণ তোমাৰ পদ ফুল পাই ৰাখ জ্যোতি ভগৱানৰৱতী মোৰ মহাতে খাতে পৰিণত গৌৰৱ বাহক আই বহুমতীৰ গৌৰৱ বাহক ৰাখ জ্যোতি ঘৰে নৰকৰাগী প্ৰাণলৈ মমতা নাই অ নৰকৰাগী প্ৰাণলৈ মমতা নাই ধন্যবাদ মানে প্ৰদৰ্শনী হ'ব প্ৰথমতে কি লৈছা তুমি পৱন ঠিক আছে নাৱত আজি নাৱত ফালি দিব লাগিব উঠি লোৱা একদম প্ৰথমতে মোৰ ভিডিঅ'টো আৰম্ভণি তুমি এটা গীতেৰে কৰা মোৰ প্ৰাণ গোপাল দীন বন্ধু নাৰায়ণ মোৰ প্ৰাণ গোপাল দীন বন্ধু নারায়ণ
বঢ়িয়া বঢ়িয়া ভাওনা এতিয়া ওলাবই নহয় জানো কিমান বচন আছে বচন 30 ফুটমান মুখস্থ হ'ল নাই বঢ়িয়া কাকডোঙাৰ গৌৰৱ দেই নাৱত চোতা নাৱত আগলৈ ডাঙৰ নাৱক বহুত কৰিব লাগিব দেই শুভেচ্ছা থাকিল কি লৈছা তুমি বৰুণ ডাইলগ কোৱা দেৱৰাজ নকৰিব চিন্তা তাৰ বাবে সকলোৰে লোভ লালসাৰ সম্পদ এই ইয়ম মূৰাৱতীপুৰৰ গৌৰৱ কদাপি নিদিওঁ হ'বলৈ লাঘৱ দেৱতা ভীৰু নহয় কাপুৰুষ আহে যদি কোনো শত্ৰু স্বৰ্গ ভূমুখে দেৱতাই দেৱতাৰ যোগ্য প্ৰত্যুক খুব সুন্দৰ তুমি কি লৈছা চন্দ্ৰ বঢ়িয়া তুমি ইন্দ্ৰ ডাইলগ কোৱা ইন্দ্ৰ গৰম ডাইলগ এটা দেৱতা মণ্ডলী ইন্দ্ৰময় সৰগৰ ৰজা প্ৰকৃতিৰ সমস্ত ৰূপ সন্মিলিত কৰি বিধাতাৰ অপূৰ্ব সৃষ্টি অমৰাৱতীপুৰ মোৰ এই সাম্ৰাজ্য কিন্তু দেৱগণ অমৰাৱতীপুৰ আৰু নন্দন কাননৰ মনোমোহা দৃশ্য দেখি দুৰ্দান্ত অসুৰ সমাজে ঈৰ্ষানলে দগ্ধ হৈ বাৰম্বাৰ অপকাৰ সাধে দেৱতাৰ সেয়েহে দেৱগণ অমৰাৱতীপুৰ আৰু নন্দন কানন সুৰক্ষা কৰাটো আমাৰ সকলোৰে প্ৰধান কৰ্তব্য দৰ্শকসকল দেখিছেনে এয়াকে কয় প্ৰতিভা আমি এইবিলাক প্ৰতিভাই বিচাৰি ফুৰো আমি একেজন নায়কে চাবলৈ ইচ্ছা নকৰোঁ কিন্তু নতুন নায়ক লাগে নতুন অভিনেতা লাগে নহয় জানো আমাক এইবোৰ প্ৰতিভা লাগে নহয় আমাকো এইবোৰ প্ৰতিভা লাগে গতিকে আমাৰ নৱপ্ৰজন্মসমূহে এইখিনি প্ৰতিভা বিকশিত কৰাটো আমাৰ সকলোৰে উদ্দেশ্য আমি প্ৰচাৰ এইটোকে কৰোঁ এতিয়া কণ ল'ৰা ছোৱালীসকলক শিকি পেলাই যিটো অভিনয় কৰিছে কেনেকুৱা লাগিছে কোনে শিকাইছে নাই বহুত ভাল লাগিছে কোনে শিকাইছে কোনে প্ৰথমতে মহেশ ছাৰহঁতে শিকাইছিলে দেখিছে তেখেতক সেই প্ৰশিক্ষকজনক আমি ধন্যবাদ জনাইছোঁ তেখেতে ভাও কৰাৰ লগতে তেখেতে যাতে প্ৰশিক্ষণ দি যে এনেকুৱা ভাও দিয়া উলিয়াইছে ধন্যবাদ জনালোঁ বাকী দেখাই গৈছে মেকআপ কৰি আছে কেনেকুৱা লাগিছে ভাল মজা এইফালে ওলাই আছে দেখাই আছো কেনেকুৱা লাগিছে সুন্দৰ বঢ়িয়া দেখাই আছো এইফালে সামগ্ৰিক পৰিৱেশ গোটেইখিনি দেখাই আছো নিউজৰ অকমান লাগিছে কথা এইটো হাতী মেলা ছাতি কি ওলাব এইটো হাতী নে কি কিহত ওলাব না কি নাটকখনৰ নাম কি কুৰ্ম অৱতাৰ বঢ়িয়া দেখাই আছো এইফালে গোটেই ৰূপসজ্জা কি হ'ল দেৱতা মণ্ডলী এই জোৰ শিকিবলগীয়া হৈছে নেকি কি লৈছা তুমি মই দুৰ্বাসা তুমি বলি গৰম ডাইলগ এটা কৈ দিয়া মোর বেরসত অর্পিতম প্রহ্লাদর হযজ্ঞ দত্ত বংশধর নাম মোর বলে বঢ়িয়া মই ভিডিঅ'টো যে আমি বনাওঁ এইটো কাৰণে যে এইখিনি প্ৰতিভা আমাক লাগে কাকডোঙাত এইখিনি যে প্ৰতিভা উলিয়াইছে যিজনে শিকাইছে ধন্যবাদ জনাইছোঁ প্ৰতিভা এইখিনিয়ে লাগে একেখিনিকে ভাওৰীয়া চাইছে আমাৰ আমনি লাগে নতুন প্ৰতিভা এনেকৈ উদ্ভাৱন কৰিব লাগে নহয় জানো প্ৰতিভা এইবিলাককে কয় হয় খুব ভাল লাগিছে আজি কাকডোঙাৰ বিভিন্ন অঞ্চলৰ আমাৰ শিশুসকলৰ দ্বাৰা আমাৰ কি কুৰ্ম অৱতাৰ নাট ইয়াতে হ'ব গতিকে ৰাইজৰ আমি বিপুল সমাগম আমি দেখিবলৈ পাইছোঁ ভাল লাগিছে বঢ়িয়া কি লৈছা পুত্ৰ নামটো কৈ দিয়া নমস্কাৰ মোৰ নাম শ্ৰী সৌৰভ শইকীয়া ঠিক আছে সূত্ৰ চাব লাগিব এওঁলোকৰ কিবা ঠাণ্ডা লাগিছে নেকি এই বলিটো ঠাণ্ডা লাগিব নালাগে বম ঠাণ্ডা লাগিছে বলি ঠাণ্ডা লাগে জানো লাগে পাতালতে থাকে বলি পাতালতো ঠাণ্ডা বলি বলি আৰু বা পাতালত এতিয়া টিবুলৰ পানী ওলাই নহয় জানো ঠাণ্ডা ঠিকে বলি পাতালত ঠাণ্ডা লাগিছে নাৰী চৰিত্ৰ এইফালে ৰেডি হৈ আছে কি লৈছা লক্ষী দেখিছোনে বাৰু অকণমানি ল'ৰা এটাই লক্ষী লৈছে নামটো কৈ দিয়া নমস্কাৰ মোৰ নাম শ্ৰী হেমাংগ বৰা কিহত পঢ়িছা আৰু কি ভাও কৰিছা মই কুশ পাৰ্বতী কৃষ্ণ কৰিছা আজি লক্ষী কৰিবা নহয় ঠিক আছে আমাৰ দৰ্শকে চাব লাগিব মই যে কৈছো আজি সৰু ল'ৰা ছোৱালী প্ৰতিভা দেখাই আছো বঢ়িয়া কেনেকুৱা লাগিছে পিতেকে লৈছে লক্ষী ভালে লাগিছে এটা লক্ষীৰ মাতৃ ধেমালি নহয় আকৌ লক্ষীৰ মাতৃ নাৰায়ণৰ সহধৰ্মিনী মানে নাৰায়ণৰ শাহুৱেক ভাল লাগিছে নাই বঢ়িয়া ঠিক আছে দেখাই আছো এইফালে গৈ আছো
বন্ধু বান্ধৱীসকল আপোনালোকৰ ভাওনা ব্লগ দেখালোঁ, বাকী গোটেইখিনি দেখালোঁ। এতিয়া মানে কি হৈছে একদম ঠাণ্ডা বহুত, কালি গোটেইখিনি টোপনি খেতি কৰা, সেইকাৰণে যাবলৈ ওলাইছোঁ। আৰু আজি ব্লগটো চাব, ভাল পাব। আৰু এতিয়া পাণ দুটামান লৈ পেলাই ঘৰলৈ পাণ এটা খাই, ঘৰ পাণ দিয়াবলৈ ক'ত গ'ল? পাণ ক'ত গ'ল? পাণ মনক পাণ দুটা খাই আৰু আজি ব্লগ মানে আজি ভাওনা প্ৰতিযোগিতাৰ যিখিনি ব্লগ আছিলে শেষ কৰিলোঁ। কাইলৈ কিছুমান ব্লগ পাব, সেই ব্লগখিনি চাব। মানে এই ব্লগটো কাইলৈকে পাব। আৰু আজিৰ পৰা আপোনালোকে ভাওনাৰ ব্লগ নাপায়, অহা 26 চনত আপোনালোকে আকৌ ভাওনা প্ৰতিযোগিতাৰ ব্লগ পাব। সকলোকে পুনৰবাৰ নমস্কাৰ জনাই, সকলোকে ধন্যবাদ জনাই, সকলো কাকতবাসীক ধন্যবাদ জনাই, সকলো অসমবাসীক ধন্যবাদ জনাই। আপোনালোকে ইমান দিনে মোৰ ভাওনাৰ ব্লগখিনি চোৱাৰ বাবে ধন্যবাদ জনালোঁ। আৰু যিখিনিয়ে ছাবস্ক্ৰাইব কৰিলে এই ভাওনা ব্লগৰ জৰিয়তে তেখেতলোককো ধন্যবাদ জনালোঁ। আৰু সদৌ এষত সকলোকে নমস্কাৰ জনাই আজি ব্লগটো সামৰি মাৰিছোঁ। ধন্যবাদ সকলোকে।